নমস্কাৰ সকলোকে স্বাগতম জনাই আজি মোৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে চাই বহুতেই ভাল পাব। তো আপোনালোকে কলৈ গৈ আছোঁ মই থাম্বনেইল দেখি গম পাইছে চাগে, তথাপিও কৈ দিছোঁ আৰু আমি অৰুণাচল লংডিঙলৈ আহিছোঁ। তাকে ভাবিছোঁ ইমান ধুনীয়া জেগালৈ গৈছোঁ, তাকে আপোনালোককো অকণমান নেদেখাইনো কেনেকৈ থাকোঁ, আপোনালোককো দেখাওঁ। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ আমি এতিয়া অসমৰ পৰা অৰুণাচলত পাৰ হ'ম। এতিয়া এইখন গেটখন দেখিছেনে? আমি এতিয়া পাৰ হ'ম এতিয়া। তাকে আপোনালোককো ভিডিঅ'টো দেখাই যাম, শেষলৈকে চাই থাকিব। এখন বৰ্ডখন এয়া আমি অসমৰ পৰা অৰুণাচলত সোমাবলৈ লওঁতে গেট পাছ ল'ব লাগে। এয়া আমি গেট পাছ কাটিছোঁ, তাৰো দৃশ্যাংশ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ। আমি সকলো গৈ আছোঁ অৰুণাচললৈ বুলি। এতিয়া গেট পাছ কাটি ল'লোঁ। এইখন দেখিছেনে? এনেকৈ এখন আমাক কাগজ দিছে, এখন সেইটো গেটতে কাটি ল'ব লাগে এখন কাগজ। এতিয়া সকলো পৰিৱেশটো চাওক, ইমান ধুনীয়া লাগিছে। বাগানবিলাক চাওকচোন। এইফালে পাহাৰ, সেইফালে মাটি কাটিছে দেখিছেনে? সকলোৱে আহিব চাবহি, ইমান ধুনীয়া জেগা। এইফালে টাৰ্ণিং, আমি ওপৰলৈ উঠি উঠি গৈ আছোঁ, দেখিছেনে আপোনালোকে? ইয়াতে আকৌ টাৰ্ণিং এটা আছে, দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ। গৈ আছোঁ দেই ওপৰলৈ, আপোনালোকে সকলোবোৰ দেখাই যাব চেষ্টা কৰি। অকুৱা পকুৱা ৰাস্তাই গৈ আছোঁ আমি, ঠাইতে ঠাইতে টাৰ্ণিং আছে। এইফালে ইমান ধুনীয়া পৰিৱেশ চাওকচোন। সঁচাকৈ বহুতেই ধুনীয়া দেখিবলৈ দেই। ইয়াতে অকণমান ৰখিছোঁ আপোনালোকক দেখাওঁ বুলি জেগাডোখৰ চাওকচোন, ইমান ধুনীয়া লাগিছে। আপোনালোক সকলো আহিব চাবলৈ বুলি। আমি গৈ আছোঁ এইফালে, আমাৰ লগৰ এইফালে মোৰ জা হৈছে দেই, জালি আগফালে বহি আছে তাইৰ মানুহজন, আৰু মোৰ মানুহজন বহি আছে ল'ৰাজনী। কেনেকুৱা লাগিছে কৈ দিয়ক। এইও এটা ইউটিউব চেনেল আছে, আপোনালোকে চাব সকলোৱে ভিডিঅ'বোৰ। খুব ভাল লাগিছে আহি, আৰু আপোনালোকেও আহিব ইয়াত চাবলৈ। আৰু এই মোৰ লগৰ হৈছে, আৰু এই চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এই ইউটিউব চেনেল খোলাৰ পিছতহে মানে লগ পাইছোঁ, আৰু এই মানে খুব ভাল হয়। মই ইউটিউবৰ পৰা কি পাইছোঁ বুলি ক'লে মানে মই লগৰ মানে ভাল বেষ্ট ফ্ৰেণ্ড কেইজনীমান পাইছোঁ, আৰু এই তাৰ মাজতে এগৰাকী হয়, আৰু এই মানে ভাল আৰু এই মানে ছাপোৰ্ট কৰিব, আৰু ইমানকে কৈছোঁ। আৰু ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ চাব আপোনালোকে, দুইজনে আগবাঢ়ি যোৱাত সহায় কৰিব। মোৰো এটা আছে, মোকো ছাবস্ক্ৰাইব কৰিব দেই। এইখন পাহাৰখন দেখিছেনে? ইমান ধুনীয়া লাগিছে। সকলো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিছোঁ, নাজানো কিমান পাৰোঁ দেখাইছোঁ। আৰু ওপৰলৈ গৈ আছোঁ। এয়া আমি লংডিং টাউন পাই গ'লোহে, ইমান ওপৰত ঘৰবোৰ আছে। এতিয়া আমি বজাৰত সোমাওঁগৈ, কি কি পাওঁ দেখা আপোনালোকক। এয়া আমি টাউন পালোঁহি লংডিঙত, গৈ আছোঁ। টাউনৰ মাজত সোমাই আছোঁ। আমি বজাৰত সোমাই কলডিল লৈছে, ভেকুৰী লৈছে। এয়া মোক এবাৰ ক্লিক কৰি দিয়া, মানে মই কয় তুমি এটা ষ্টাৰ্ট কৰি দিয়া। এয়া মই কচু লৈ লৈছোঁ। আমাৰ অসমত পায় যদিও আহিছোঁ যেতিয়া এওঁলোকৰ পৰা অলপ লৈ লৈছোঁ। তেলি কচু আৰু নাচপতি লৈ লৈছোঁ। এইফালে নাচপতি, মেজেঙা। মই মেজেঙা খাই বহুতেই ভাল পাওঁ, সেই দেখিলোঁ লৈ লৈছোঁ এমুঠি। এইফালে আগলৈ চাই থাকক। বজাৰ কৰি
এইপিনে আপোনালোকে চাওকচোন আমি কিমান ওপৰত আছোঁ দেখিছেনে লংডিং টাউন পালোহি আমি আহি পিনি তাৰ বজাৰো কৰিলোঁ শাক কিনিলোঁ আহিছোঁ যেতিয়া শাক কেইটামান লৈ গৈছোঁ আৰু ইয়াৰ পৰা ইমান ধুনীয়া লাগিছে দেখিবলৈ দেখিছেনে আমি এতিয়া লংডিং টাউনৰ পৰা আহি আছোঁ তাকে আপোনালোককো ইয়াত ৰখিছোঁ দেখাওঁ বুলি আমি এতিয়া এইটো ৰাস্তা আহিছোঁ দেখিছেনে দুটা ৰাস্তা আছে এইফালে আমি এনেকৈ আহি এইফালে ওপৰেদি এনেকৈ আহিছোঁ দেখিছে ইমানেই ধুনীয়া জেগা কৈছোঁ নহয় আপোনালোকে সকলোৱে আহিব চাবহি আমি এতিয়া লংডিঙৰ পৰা আহি আছোঁ দেই ঘৰলৈ ভাল লাগিছে আহি একদম মানে ধামাকা একদম ফূৰ্তি আৰু কি কম মই একদম মোৰ মনটো বেলেগ ভাল লাগি আছে আপোনালোকে আহিব আৰু ইয়াত মন ভাল ভাল যদি বেয়া হ'ব ভাল কৰি দিবহি মন এই লিখা হ'ব মনবোৰ আহিব মই আহোঁতে একেবাৰে ধেমেকি আহিছোঁ এতিয়া পূৰা মোৰ মুঠে কি ধুনীয়াকৈ হাঁহে পাহাৰৰ পৰিৱেশে পাহাৰৰ পৰিৱেশ আৰু লগতে অকণমান কিবা এটা আছে আৰু নকওঁ সেইটো চিক্ৰেট আপোনালোকে পিছত গম পাব আমি এতিয়া লংডিং টাউনৰ পৰা উভতি আহি আছোঁ ইয়াতে অকণমান সময় ৰখিছোঁ আপোনালোককো দেখাইছোঁ দেখিছেনে পাহাৰ এইফালে আমি আহোঁতে এইফালে আহিছিলেনে এইফালে তলেদি এনেকৈ ওপৰলৈ এইফালে উঠি আহিছোঁ এতিয়া ইয়াতে ৰখি আছোঁ এইডোখৰ জেগাতে এতিয়া এনেকৈ কৰি যাম আৰু ইমান ধুনীয়া জেগা দেখিছেনে সেইফালে তললৈ চাই দিয়কচোন ইমান সুন্দৰ পৰিৱেশ ইমান ধুনীয়াকৈ পানী পৰি আছে ঝৰ্ণাটো দেখিছেনে বোলা ইমান ধুনীয়াকৈ পৰি আছে দেখিছেনে ঝৰ্ণাটো খুবেই ভাল লাগিছে আপোনালোকে আহিব মোৰ লগৰ যে নামিছে গা ধুবলৈ দেখিছেনে এয়া অৰুণাচলৰ পৰা আমাৰ অসমখন দেখি থাকে কিমান ধুনীয়াকৈ দেখিছে দেখাম দেই ৰ'ব আপোনালোকক কেমেৰাটো বেক কৰি চাওকচোন কিমান ধুনীয়াকৈ দেখিছে আমাৰ ভৈয়ামখন দেখিছেনে ইমান ধুনীয়াকৈ ওলাই আছে মই জুম কৰি দেখাই দিছোঁ অকণমান দেখিছে ইমান ধুনীয়াকৈ দেখিছে এইবোৰ ঘৰবোৰ সৰু সৰুকৈ ওলাই আছে হাই ৰাস্তাটো দেখিছেনে সেইটো আমাৰ সাপেখাতিৰ ৰাস্তা দেই সেইফালে অহা ৰাস্তাটো ইমান ধুনীয়াকৈ ৰাস্তাবোৰ আমি পাহাৰৰ পৰা ভৈয়াম চাই আছোঁ আপোনালোকে আহিব চাব ইয়াতো ৰখি চাব এইফালে খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়িবলৈ প্ৰয়োজনে নাই নিজে নিজে একদম ধুপধুপকৈ গৈ থাকিব পাৰি আৰু তললৈ গৈ আছোঁ যিহেতু আমি সেইখন গাড়ীৰ পাছত আমি তললৈ গৈ আছোঁ নিজে নিজে গৈ থকা যেনহে লাগিছে এইবিলাক পাহাৰবিলাক খোজ কাঢ়িবলৈ প্ৰয়োজন নাই নিজে নিজে গৈ থাকিব পাৰিব আপোনালোকে আহিব বাৰে বাৰে কৈছোঁ চাবহি তো এতিয়া আমি ক'ত কি পাওঁ আৰু ৰেষ্টুৰেণ্ট হোটেল কিবা এটা আমি ইয়াত এতিয়া খাবলৈ বহিছোঁহি দেই এইফালে আমি এতিয়া পেটৰ পূজা কৰিবলৈ বহিছোঁ গাহৰি মাংস আৰু ৰুটি খাম আপোনালোকে চাই থাকিব দেই ৰুটিহে খাম ৰুটি নাখাওঁ ৰুটি খাম গাহৰি আৰু ৰুটি এয়া গাহৰি মাংস এইফালে ৰুটি গাহৰি মাংস এইফালে ভাত খাব আমি ৰুটি খাম গাহৰিৰ লগত আমি খাই লওঁ এয়া গাহৰি মাংস দেখিছেনে গাহৰি একদম টেষ্টি টেষ্টি এই টেষ্ট কৰি চালে ৰুটি মই টেষ্টি কৰি চালোঁগৈ বেলেগ জ্বলা দিছিলে বোলে ভাত খাব লৈছোঁ
আমি খাই লওঁ আৰু সেইফালে এক্টিং দাইল দিছে দেখিছে নাই এক্টিং দাইল দুজন মানুহৰ কাৰণে এক্টিং দাইল সিহঁতি দুজনে এক্টিং দাইল খাব অৰ্ডাৰ কৰিছে দেই এক্টিং দাইল এনেই কৈছোঁ এইটো সৰু টিম হয় খাই লৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব জনাব কেনেকুৱা পালে আকৌ লগ পাম নতুন এটাৰ ভিডিঅ'ৰ সৈতে আজিলৈ আপোনালোকক বাই বাই তো সকলোবোৰ দেখালোঁ আৰু